তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াতে কাটি লোৱা পিঁয়াজ আৰু জলকীয়াখিনি দি দিছোঁ আৰু লগতে কিছু বগা সৰিয়হ দি ভালদৰে লৰাই দিম এতিয়া। পিঁয়াজখিনি ভাজি লোৱা হোৱাৰ পিছত মই ইয়াতে আগতে কাটি থৈ দিয়া বিলাহী আৰু কৰ্দৈখিনি দি ধুনীয়াকৈ লৰাই দিছোঁ। এইখিনি অকণমান সিজালৈ মই ঢাকি কেনে ভাজি থাকিম। কৰ্দৈ আৰু বিলাহীখিনি অকণমান সিজাৰ পিছত মই ইয়াতে নিমখ দিছোঁ আৰু কিছু হালধি দিছোঁ, দি ধুনীয়াকৈ লৰাই দি আকৌ ঢাকনিখন মাৰি দিম। এতিয়া কৰ্দৈখিনিত মই প্ৰয়োজন অনুসৰি গুড় দিছোঁ আৰু চেনিও দিব পাৰি ইয়াতে দিলে, কিন্তু মই গুড়ে ব্যৱহাৰ কৰিছোঁ। গুড় দিলে বেছি ভাল লাগে আৰু ধুনীয়াকৈ লৰাই দিছোঁ এনেদৰে আৰু বস্তুখিনি অকণমান ভাঙি দিছোঁ হেতাখনেৰে। আৰু অকণমান পিছত আমাৰ বিলাহীৰ টকখিনি ৰেডি হৈ গ'ল।